এতিয়া ৰাতিপুৱা বাজিছে 4টা। এতিয়া আমি যাব ওলাইছোঁ টাইগাৰ হিল। মানে সূৰ্যটো বোলে আপোনাৰ ওচৰৰ পৰা দেখায় আপুনি কেনেকৈ মানে ৰাতিপুৱা সোনকালে ওলায় ন, সোনকালে যোনটো ওলায় ন সেইটো চাবলৈ যাম লাগিছোঁ। চব ৰাতিপুৱা কেনেকৈ পুৰা আন্ধাৰ হৈয়ে আছে। এতিয়া আমি যাব ওলাইছোঁ, ব'লক মোৰ লগত আপোনালোকেও। ৰাতিপুৱা চব কমিতে যাব ওলাইছোঁ, এনেকৈ আহি গ'ল। চলো চল দে ঘূৰাই লওঁ। বন্ধুসকল, এতিয়া মই ফাইনেলি জেগাডোখৰ পাই গ'লোহি। তো এতিয়া চব গোটেই ডাৱৰ চাৰিওফালে। তো এতিয়া মানে সূৰ্য ওলাব ইয়াৰ পৰা। সূৰ্যটো মানে ৰাতিপুৱা প্ৰথম সূৰ্য মানে আপোনালোকে দেখা পায়নে? তো ডাৱৰ ফালি ওলাই আহিব, তো মজা লাগিব গাইছ। এতিয়া ওলাব এতিয়া দেই, বেলিটো ওলাব মানে এতিয়া লগত দেখাই আছোঁ। এইয়া ওলাইছে দেই ৰাইজসকল। এই ওলাই গ'ল। এইয়া ওলাই গ'ল দেই, মজা। অ' মাই গড, বঢ়িয়া বঢ়িয়া। অ' মাই গড, আপোনালোকে মানে মোবাইলত ইমান ভাল নেদেখিব পাৰে, কিন্তু কি হ'ল ৰিয়েলকৈ মানে ডাইৰেক্ট এয়ালৈ আহি পিনে যদি চায় তেনেহ'লে মানে সেইটো ফিলিংছৰ লিখীয়া হ'ব নোৱাৰে আৰু। মাই গড, মানে লাইভ চোৱা লিখা কেতিয়াও হ'ব নোৱাৰে। বুঢ়া লাগি গ'ল। মাই গড। তো বন্ধুসকল, মানুহ চাৰিওফালে চাবৰ কাৰণে এতিয়া পোহৰ হৈ গ'ল। এতিয়া আমি বেলেগ এটা ডেষ্টিনেশ্যন যাব লৈছোঁ। তো গাইজ মোৰ লগত ব'লক। আহি পাইছোঁ আমি কি কয় টেনজিং ৰক। এতিয়া মানুহে উঠি আছে মানে টেনজিং ৰক। ইয়াত মানে গাইজ মানুহবোৰে ট্ৰেকিং কৰে, মানে এনেকৈ পাহাৰৰ ওপৰত উঠি যায়, মানে ৰছীৰ ওপৰলৈ উঠি যায় মানে। তো তাকে চিন্তা কৰিছোঁ মই পাৰোঁ নে নোৱাৰোঁ। তো মানুহ চব এই তলৰ পৰা একদম ওপৰলৈ গৈ আছে, পূৰা ওপৰলৈ গৈ আছে। মানে এইটো বহুত ভয়ংকৰ হয়, মানে পূৰা উঠি আছে দেই। এয়া চব কেনেকৈ উঠি আছে, চব কেনেকৈ উঠি আছে চব। পাৰিবেন তুমি? দেখো এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙৰ মানে জু চাবলৈ, চিৰিয়াখানা। তো ব'লক। এতিয়া আহি পাইছোঁ আমি জু, চাওঁচোন কি আছে ভিতৰত। গাইজ প্ৰথম আহিয়ে এটা ছাগলী দেখিলোঁ। একচুৱেলি এইটো ছাগলী নহয় গাইজ, হৰিণা হয় একদম, ছাগলীটো লিখা দেখিবৰ কাৰণে। তো চাওকচোন কি ডাঙৰ, ইমান ডাঙৰ মানে হৰিণা। তো আৰু কি দেখিব পাওঁ চাওঁ। কেনেকুৱা ডেঞ্জাৰ জংঘল চব, খাতাৰনাক। এই আছো আৰু প্ৰথম দেখিছোঁ লাইফত, প্ৰথম দেখিছোঁ মানে শিয়াল দেখা নাই। এনেকুৱা মানুহ নাই দেখা মই।